গুড মৰ্ণিং আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি শুই উঠিয়ে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আশা কৰোঁ পজিটিভ মাইণ্ড এটা লৈ আপুনি সকলো সুখী আছে তেতিয়াহ'লে বলকচোন আমাৰ লগত আজি আমাৰ দিনটো আৰম্ভ কৰোঁ হেল্ল' এভৰিৱান অতনি ৰাতিপুৱা গা পা ধুই আকৌ এতিয়াহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি মেলি আজৰি হ'লোঁ এতিয়া 12টাই বাজিব হ'ল এতিয়া আমাৰ জীয়াই বিচনাতে শুই শুই খেলি আছে তাইক খুৱাবলৈও এতিয়া যোগাৰ কৰিবগৈ লাগিব ঠিক আছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক তোমাৰ টেডি কোনটো টেডি কোনটো গান এটা গাইছা নি গান এটা গাই দিয়া গানটো কেনেকে গায় আমনো বাৰ্ডছ ক'ত আছে বাৰ্ডছ ক'ত আছে এইয়া বাৰ্ডছ লাগিব নি লোৱা এইজনী আমাৰ জীয়াই খেলি আছে এতিয়া কান্দিছা কোনখন লাগিব বাৰ্ডছ কোনা বাৰ্ডছ কোনা বাৰ্ডছ এইখন তাই এতিয়াও বুজি পোৱা হোৱাগে নাই কথাবোৰ এনেই তাই চাই থাকিব বুলি এইবোৰ আনি দিছিলো তাই চাইও তাই এইবোৰ চাই পানি ভাল পায় বাৰ্ডছ কোনা বাৰ্ডছ 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 ক'ত আছে কোনখনত আছেনো বাৰ্ড এতিয়া 12টা বাজিলেই তাই খেলি থাকক মই তাই খানাটো ৰেডি কৰি লওঁ ঠিক আছে তেতিয়াহ'লে আপোনালোকক অলপ পিছত লগ পাই আছোঁ এতিয়া জীয়াৰ কাৰণে পিঠাগুড়িকে বনাবলৈ লৈছোঁ আজি কেইবাদিনো হ'ল পিঠাগুড়ি খুওৱাই নাই চামুচখনৰ জোখেৰে মই 2 চামুচ পিঠাগুড়ি লৈছোঁ এতিয়া এই চাওক আমাৰ জীয়াও আহি পাই গ'ল এইখিনি মনমন একজনী তুমি ৱাকাৰ চলাইছা নি
আনকালে মা দেউতাহঁতে ধৰি দিয়ে তাইক আজি ওচৰতে নাম চাউল আছে তালে মা দেউতাহঁত গ'লে সেইটো কাৰণে তাইক ৱাকাৰ এটা বহাই দিলোঁ এতিয়া এইজনী তাইক ঘূৰি ফুৰিছে এইজনী চাওক আকৌ ওলাইছেহি আহি তুমি কাম কৰিবলৈ আহিছা নি পাকঘৰত এতিয়া এইখিনি সিজি আহিলে মই গেছটো অফ কৰিলোঁ এতিয়া ইয়াত মই এচামুচ ফৰ্মুলা মিল্ক এড কৰিম আৰু ভালকৈ মিক্স কৰি ল'ম এই আজি জিয়াৰ পিঠাগুড়ি ৰেডি হৈ গ'ল এতিয়া তাইক মই খুৱাই লওঁ আপোনালোকক পিছত লগ পাই আছোঁ এইজনী জীয়া এইখিনি এতিয়া কামত ব্যস্ত হৈ আছে আমানু আমানু কি কৈছা তুমি আমানু ঠিক আছে তেনেহ'লে আপোনালোকক পিছত লগ পাই আছোঁ এইক মই খুৱাই লওঁ অথনিৰ পৰা আকৌ এতিয়াহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ অথনি সন্ধিয়া গোসাঁই ঘৰত চাকি মায়ে জ্বলালে প্ৰাৰ্থনা কৰিলোঁ আমাৰ তাৰ মাজতে জীয়াও আইতাকৰ কোচত বহি চিঞৰি আছে আপোনালোকে ভিডিঅ'টো শুনিবলৈ পাবই বাৰু তাইও একদম গোসাঁই ঘৰত চাকি জ্বলাবলৈ মায়ে ৰেডি হোৱাৰ লগে লগে তাইকো একদম পূৰা যাবলৈ লাগে আৰু তাৰপাছত প্ৰাৰ্থনা কৰি মেলি আকৌ এতিয়া 9টা বাজি গ'ল আকৌ এতিয়াহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি তেনেকৈ দিনত একবাৰ ভালকৈ শ্বুট কৰাই নহ'ল মিষ্টাৰো গ'লগৈ আৰু জীয়ায়ো আমনি কৰি আছিল অলপ মিষ্টাৰ এমাহৰ ছুটীত আহিছিল আৰু গ'লগৈ তেওঁ এইটো দিন সঁচাকৈ বহুত পেইনফুল হয় আমাৰ কাৰণেও তেওঁৰ কাৰণেও কি কৰিব উপায় নাই যাবতো লাগিবই ন তেতিয়া তেওঁ গ'লগৈ আৰু জীয়াইনো কিনো বুজি পাইছে নাজানো কিন্তু দেউতাক ঘৰত থকা সময়ত একদম খুব দেউতাকৰ লগত লাগে তেতিয়াতো মোক একদম দৰকাৰ নোহোৱা নিচিনাই হৈ যায় এতিয়া দেউতাক যোৱাৰ পিছত কিন্তু ভিডিঅ' কল কৰিলেও একদম তাইক চোৱাব নোৱাৰে মুঠতে ফোনলৈ তাই মানে নাচায় আৰু দেউতাকলৈ তেতিয়া জানো কিনো বুজি পায় আৰু তাইহে জানে ভিডিঅ' কল কৰিলে চাবলৈ ক'লে পটককৈ চায় কিন্তু যেতিয়া দেউতাকৰ স্ক্ৰীণখনত দেউতাকক দেখে তেতিয়া আৰু একদম ইফালে ঘূৰি দিব নাই তাই তাৰপিছত আৰু চাব নোৱাৰি তাইক অতি সৰু হ'লেও বহুত কথা বুজি পায় সিহঁতি আমাৰ নিজৰ ছোৱালীৰ লগতে পাইছোঁ এতিয়া মই আজিৰ পৰা আকৌ কেইমাহমানৰ কাৰণে মিষ্টাৰৰ লগত ভিডিঅ' কলতে দেখা দেখি হ'ব তেতিয়াহ'লে আজিৰ পৰা আকৌ আমাৰ সেইটো জাৰ্ণি ষ্টাৰ্ট কৰি দিছোঁ আজিৰ ভিডিঅ'টো এইকেইটা সামৰণি মাৰিছোঁ আৰু একো শ্বুট কৰিবও মন যোৱা নাই আজি মনটো ভাল লাগি থকা নাই তেনেহ'লে নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম আপোনালোকক দেখুৱাই যাম আমাৰ জীৱনৰ সৰু সৰু মুহূৰ্তবোৰ আমাৰ ছোৱালীজনীৰ দিনবোৰ কেনেকৈনো তাই পাৰ কৰিছে এই বয়সটো আপোনালোকেও চাব আৰু ইউটিউবতো সাঁচি থোৱাব পৰা যাব ন তেতিয়া তাই ডাঙৰ হ'লে চাব পাৰিব সেইবুলি ভাবি তাই ভিডিঅ'বোৰ আপলোড কৰি থাকোঁ ঠিক আছে তেনেহ'লে আজি ভিডিঅ'টো এইকেইটা সামৰণি মাৰিছোঁ শুভৰাত্ৰি